খগ্ৰাপাৰ উন্নয়ন খণ্ডত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত নলবাৰী জিলা ৩৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত খগ্ৰাপাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮খন গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হয়। পঞ্চায়তকেইখনৰ পঞ্চায়ত সভাপতি, উপ সভাপতিকে ধৰি গাঁও সভাৰ সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান খগ্ৰাপাৰ উন্নয়ন খণ্ডৰ সভাগৃহত উলহ মালহেৰে অনুষ্ঠিত হয়। এই উপলক্ষে শুক্ৰবাৰ দিনৰ 11 বজাত খগ্ৰাপাৰ উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া ববিতা কলিতাই আঁত ধৰা শপত গ্ৰহণ অনুষ্ঠানটিত নলবাৰী জিলা অতিৰিক্ত আয়ুক্ত অতোষ ডেকা উপস্থিত থাকি উন্নয়ন খণ্ডটোৰ 3খন গাঁও পঞ্চায়ত ক্ৰমে 12 নং খাটিগুচি আলিয়া, 14 নং দিহজাৰী গাঁও পঞ্চায়ত আৰু 16 নং উত্তৰ পূব খাটাগাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি, উপ সভাপতিসহ গাঁও সভাৰ সদস্যসকলক শপত বাক্যৰে শপত গ্ৰহণ কৰায়। শপত গ্ৰহণ কৰি 14 নং দিহজাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যই সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজৰ লগত থাকি পঞ্চায়তৰ সকলো শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। এতিয়া মই শপত গ্ৰহণ ল'লোঁ গাঁও সভাৰ সভানেত্ৰী হিচাপে আজি দিহজাৰী গাঁও পঞ্চায়তৰ 14 নম্বৰ আৰু মই ৰাইজৰ হিতাৰ্থে একদম সৎ আৰু নিষ্ঠাৰে কাম কৰিম বুলি মই আজি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। কাইলৈ গাঁও পঞ্চায়তৰ পৰা আজি উপসভাপতি হিচাপে মই নিৰ্বাচিত হৈছোঁ। গতিকে মোৰ ফালৰ পৰা মোৰ 10জন মেম্বৰ তেখেতসকলে মোক আজি নিৰ্বাচিত কৰিলে আৰু লগতে মোৰ উপসভাপতি আছে আৰু ৰাইজক ধন্যবাদ দিছোঁ।